গাইজ আমি গৈ আছোঁ আজি শুৱালকুছিলৈ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে স্কিপ নকৰাকৈ। ট্ৰেইনখন আহি পালে মানে আমাৰ এতিয়া বৰ্তমান আছে শুৱালকুছি 12 কিলোমিটাৰ হ'ব। তো আমি লেফ্টেদি যাম চকটোৰ পৰা চিধা গ'লে মানে হাজো বাবু চালে এনেকৈ গৈ আছোঁ শুৱালকুছি। ইয়া হৈছে শুৱালকুছি অৱস্থিত বস্ত্ৰ উদ্যান। আজি ৰবিবাৰৰ কাৰণে বহুত মানুহ ভিৰ হৈছে। এতিয়া নাছিলে মানুহ, এতিয়া মানে অহা আৰম্ভ কৰিছে। এতিয়া খুব আহিছে মানুহবোৰ ফুৰিবৰ কাৰণে। অলপ গাড়ী পাৰ্কিং কৰিছে, সেইফালেও পাৰ্কিং কৰিছে। এইটো গেটটো এইটো এইটো হৈছে টিকট কাউণ্টাৰ। সৰু ল'ৰা ছোৱালীৰ বাবে 10 টকা বাকী, ডাঙৰৰ কাৰণে 20 টকা টিকট লোৱা হয়। ফুলু কুটি পালন এইখিনি এইটো হৈছে গোহালি ঘৰ। এইখিনি হৈছে পাত এইটো হৈছে সূতা লৈ আছে। লৈ আছে মানে বোৱা তো বাইদেউজনী মানে কাম চলি আছে। এইটো হৈছে পুখুৰীত মানে ল'ৰাকেইজনে মাছ ধৰি আছে। ইয়াৰ দৃশ্য আপোনালোকে চব ভালদৰে। এইকেইজন মানে আমি যেনেকৈ সৰুতে মাৰ্বল খেলিছিলোঁ এনেকৈ মানে মাৰ্বল খেলি আছে ইয়াৰ দৃশ্য। তো ইয়াতে মানে বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালী আহি এনেকুৱা ধৰণৰ খেলি থাকে এনেকৈ ধৰণে আপোনালোকে দেখিছিলে।
এইখন হৈছে BNB কিটচেন। এইটো বস্তু উদ্যানত অহা যিবিলাকে ফুৰিব আহে মানে ইয়াতে খোৱা লোৱাটো ইয়াতে কৰে। তো আমি এইখিনিয়ে আজিৰ ভিডিঅ'টোত। তো আমি এনেকৈ ঘৰলৈ উভতি আহিলোঁ, আহোঁতে ৰাতি হ'ল। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।